হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে। চ' মোৰ কালি হৈছে মোৰ জন্মদিন। এইখন পৃথিৱীলৈ মই কালি আহিছিলোঁ। চ' ব্লগটো আজিৰ পৰা আৰম্ভ কৰিলোঁ। এইফালে আমাৰ মুনুবাই কেক চেক বনাই আছে। আজি চাওমিন খাই আছোঁ। বাকী কালি ব্লগটো চাবলৈ একদম মানে নাপাহৰিব। মই এইটো ব্লগতে দি আছোঁ। ব্লগটো ভালকৈ চাই দিব আৰু বাকীখিনি কালি দেখা হ'ব। আৰু কালি মানে কেক চেক বনাব ন, আকৌ চাই লওক। চ' এইফালে এইটো ইয়াত মানে কেকৰ বেটাৰটো বনাইছিল তাই। আৰু ইয়াত এইটো হৈছে মোৰ কেক, মানে কি বাৰ্থডে কেক, দেখিছে? এই ধুনীয়া পৃথিৱীখনলৈ মই কালি 13 জুন তাৰিখে এই পৃথিৱীত মই আহিছিলোঁ। বাকী গাইজ, যি গতিকে কালি আমাৰ ভাগৱত পাঠ কৰা হ'ব, সেইকাৰণে গোটেইখিনি বজাৰ এতিয়া মানে পাপা আৰু মই যাই লৈ আহিলোঁ। এই মা বহি আছে সুন্দৰী। কি খবৰ? কালি কি হ'ব এনে বাৰ্থডেত? এনে কালি মানে মনটো বহুত ভাল লাগিছে। কালি অলপ ভকত বহাম ঘৰতে। হয় হয়, তাৰপিছত বাবুৰ জন্মদিন যে, সেইটো কাৰণে। আৰু দুপৰীয়া তেওঁলোকক অকণমান অন্নদান দিম আৰু। এইখন নাম কি গাইছে বাৰু ক'বচোন? আজি লৈ আহিছে বজাৰৰ পৰা। কঠ কিবা কয় আৰু গাইছ, হ'ব দে, বাঁহৰ কিবা আৰু বহা। এইফালে এইটো আনিছোঁ দে, আৰু এতে দিব লাগিব পানী, আৰু এতে চাহ। আৰু চাহটো মেইন, যি গতিকে মোৰ চাহ মেইন। চবকে চাহটো খুৱাই দিব লাগিব নেকি? আৰু এইফালে কল ওজন, বাপৰে বাপ। এইটো মেইন চব্জি, এইটো নহ'লে মানে চব্জিখন আধৰুৱা। তামোল, পাণ, নাৰিকল আৰু চব আছে। আৰু এইফালে গিলা হৈছে গাইছ মানে চব্জি, এয়া তিয়হ চিয়হ চব মিলি পিনে এখন মানে মিক্স চব্জি হ'ব। বাকী গাইছ মানে অলপ মানে জাগা লাগিব নাই, সেইকাৰণে অলপ চাফা কৰিব লাগিব ৰুমটো। মানে চোফা তোফা চব বাহিৰ পেলাই দিছোঁ। এতিয়া মানে অলপ চাফাই কৰোঁ। I wonder if God got a plan for everyone. I wonder if I could take a second run. আৰু গাইছ 50 মিনিট পিছত আমাৰ কেক হৈছে ৰেডি। এতিয়া আৰু ইয়াত পুৰা ডেক'ৰেশ্যন কৰি দিলে হৈ গ'ল। ভিডিঅ'টো চাব শেষলৈকে। এতিয়া মানে ভিডিঅ' নকৰোঁ একো, কালি পুৱা ভিডিঅ'টো ইয়াত মানে জইন কৰি দিম, আপোনালোকে চাব। তো বলক কালি পুৱা লগ পাই আছোঁ। বাই বাই। তো গুড মৰ্ণিং গাইজ, এতিয়া পুৱা উঠিলোঁ, গা চা ধুলোঁ বঢ়িয়াকৈ। এতিয়া মানে মন্দিৰত অলপ মানে সেৱা কৰিব যাম। এতিয়া মানে কাপোৰ পিন্ধিলোঁ। বাকী এইফালে আৰু পূৰা বাচন চাচন পূৰা আনিছোঁ, দেখিছে গাইজ এয়া। আৰু ইফালে মানে চৌকা ৰেডি কৰিছে আৰু ভাত বনাব। এইফালে চাকি দিয়ে। আৰু গাইজ এইফালে চাওক, আমাৰ মায়ে পূৰা চব্জি কাটিলে। তাই চাওকচোন আমাৰ মুনুবাই কি বনাইছে, বঢ়িয়া এটা কেক বনাইছে চাওক। আৰু তাই ঘৰতে কেক বনায়, তো তাই কেক চেক কাটি দিলে। Don't wanna face myself. I don't wanna face myself. Whoa, 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 yeah. I'm a moving target. I'm a moving target. I never feel. I'm a moving target. But if I stop moving. আৰু গাইজ বহুত সময়ৰ পিছত আমাৰ কেকটো ফাইনেলি ৰেডি হৈ গ'ল দিয়ক। এতিয়া চাই লওক কেকটোৰ ফাইনেল লুক। মজা হৈছে, দেখিছে? ব্লু কালাৰৰ ভেনিলা কেক। কি খবৰ কৈ দিয়া, কেতিয়া উঠিছে? পুৱা 5টাত। এনেই মানে কিমান মানুহ হ'ব? 30জনমান গোটেই মিলি আৰু ন? ঠিকে আছে। আমাৰ এই কি কৰিছা? বাহ। কিন্তু গাইজ এতিয়ালৈ চাহ তাহ খোৱা নাই, খাম অকণমান দেৰিকৈ। মন্দিৰত সেৱা কৰি আহিম। আৰু ভিডিঅ' চাই দিব, দেখাই আছোঁ। মানুহবোৰ আহিব ন, দেখাই। আৰু এইফালে আমাৰ চৌকা পূৰা বহাই দিলে, দেখিছে? আৰু গাইজ আমি এতিয়া মানে মন্দিৰত আহিছোঁ, অলপ মানে সেৱা চেৱা কৰি যাওঁ, তেতিয়া মনটো শান্তি লাগে। এতিয়া মুনুবা আগফালে যাই আছে, ইয়াত মানে শিৱ মন্দিৰ হয়। I'm a moving target. But if I stop moving, then I'll have to face my. I wonder if God got a plan for everyone. আৰু গাইজ ভৰিখন ধুই আহি চাওঁ যে এতিয়ালৈকে দৰ্জা খোলাই নাই মন্দিৰৰ। চ' মই খুলি দিলোঁ, মই যাত্ৰা কৰিলোঁ প্ৰথম। চ' এতিয়া সেৱা কৰিলোঁ বঢ়িয়াকৈ। আৰু গাইজ আপোনালোকে মোক অকণমান আশীৰ্বাদ কৰিব, মই যাতে এনেকৈ আগুৱাই যায়, আপোনালোকৰ কাৰণে এনেকুৱা ইউটিউবত মানে ভিডিঅ' বনাই থাকিব পাৰোঁ সদায়। আপোনালোকৰ মৰম চেনেলত মই এইখিনি মানে কৰি আছোঁ। Never finish what I've started. I'm a moving target. But if I stop চ' গাইজ moving, সেৱাটো কৰি ল'লোঁ, বহুত ভাল লাগিল, বহুত ভাল লাগিছে। মানে কি ক'ম আৰু, বাকী মানে ইয়াৰ মানে পৰিৱেশটো বেছি ভাল লাগে। এইটো মন্দিৰটো হৰ হৰ মহাদেৱ। বাকী কি খবৰ তোমাৰ? এনে ভালে। বাকী গাইজ কি ক'ম, এই এটা চেনেল এটা আছিল ইউটিউবৰ, তাই 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছিল। কিন্তু কি হ'ল, কিবা এটা হৈ পিনে কি চেনেলটো নাই। যদি চেনেলটো আহে এই ভিডিঅ' বনাব মানে। আৰু গাইজ মন্দিৰৰ পৰা আহি দেখা পাওঁ, এইফালে আমাৰ দাড়ি পূৰা একদম ভক ভককৈ উতলি আছে, দাড়ি হ'বা হ'লে আৰু।
দালিটো হৈ গ'ল, এতিয়া চব্জি বনাই আছে আৰু বাকী মানুহজন আহিছে লাহে। আৰু গাইজ মই যে অকণ বাহিৰত গ'লোঁ বা তাই কি বঢ়িয়াকৈ ভিডিঅ' বনাই আছে দেখিছেনে গাইজ, মানে বেলুন চেলুন হাতত লৈ অলপ পিছত ময়ো গাইজ বঢ়িয়াকৈ আহি গ'লোঁ বাহিৰৰ পৰা আহি দি দেখোঁ বা ভিডিঅ' বনাই আছেচোন। আৰু মোক দেখা পাই তাই ভাবিছে এই আহি গ'লি। বেলুন মাছ দিয়া আৰু কোনে এনেকৈ সৰুতে মানে বেলুন ফুটাই ক'বচোন ৰ'বা। যিকি নহওক আপোনালোক চবে ইয়াত মানে ইয়াক আশীৰ্বাদ জনাব। বাকী সেয়াই আৰু চাই থাকক, স্কিপ নকৰিব। আৰু জলদি 1K ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আপোনালোকে ইয়াক বাৰ্থডে হিচাপে কি গিফ্ট দিব? ছাবস্ক্ৰাইবটো কৰি দিলে গিফ্টটো হৈ যাব আৰু। গাইজ মইতো সদায় কয় আৰু এই পইচা অকণ দিয়ক আৰু গাইজ আজিকালি বাৰ্থডেত মানে বেলুন নহ'লে বাৰ্থডেখন আধৰুৱা লাগেহে। মই লগাই দিলোঁ দিয়ক বেলুন কেইটামান পান। ৰ'ব এইফালে ভাত চাত কিমান আগবাঢ়িছে গাইজ এতিয়া মানে ফটোবোৰ আহি আছে। আমি মানে ইয়াত মানে ভৰি চৰি ধুৱাম আৰু এয়া দেখিছে আৰু এয়া মাহঁত আছে। আৰু গাইজ অলপ সময় পিছতে এখেত আহি গ'ল মেইন ভকতজন, মানে এখেতে আজি ভাগৱত পাঠ কৰিব। আৰু গাইজ অলপ পিছতে আমাৰ মুনুবাৰ বেষ্ট ফ্ৰেণ্ড এই প্ৰিয়া বা আহি গ'ল। বঢ়িয়াকৈ আহি গৈছে, এই ৰিক্সা গুচি গ'লে। আৰু গাইজ এনেকুৱা মানে এজন এজনকৈ ভকতখিনিও আহি পালে। যিকেইজন মানে ভকত আহিছে আমি সকলোৰে মানে ভৰিখিনি ধুৱাই পিনে এটা মানে সেৱা লৈছোঁ। গাইজ এতিয়া মানে ভকতবোৰ আহি পাইছে, এতিয়া আমি এটা সেৱা ল'লোঁ, লৈ পিনে আমাৰ ভাগৱত ষ্টাৰ্ট মানে ভাগৱত মানে একদম ৰেডি কৰিব। দেখিছে বহিলে মানুহ। আৰু গাইজ এতিয়া মানে ভিতৰত মানে ভাগৱত পাঠ চলি আছে আৰু মই এনেই অলপ ওলাই আহিছোঁ বাহিৰত, মানে চুব্ৰ গুৱাহাটী আছে। বাকী গাইজ ভাটিবিলা এনেই এটা পাৰ্টি হ'ব পাৰে, ৰিক্স নাই। কি কি আগবাঢ়িল হ'ল চব? আৰু কি আছে এইবাৰ বনাবা? পনীৰ দে হা হা পাপৰ ভাজি দিয়ক, ঠিকে আছে আপুনি বনাই থাকক বঢ়িয়া। আৰু গাইজ এনেকৈ আমাৰ ভাগৱত পাঠ মানে পৰা ষ্টাৰ্ট কৰি দিলে। এইফালে ভকতবোৰ বঢ়িয়াকৈ বহি আছে। গাইজ পনীৰ কি খবৰ? কি খবৰ? বঢ়িয়া। গাইজ মানে এতিয়া আমাৰ ঘৰত আহি পাইছে মোৰ লগৰ ল'ৰা অবিনাশ, মানে মোতকৈ ডাঙৰ অলপমান। এনেকুৱা ক'বা নেকি আজি? আজি অকণ নকওঁ, আজি মই তোমালোকৰ ঘৰত আহিছিলোঁ, অকণ জোৰকৈ কোৱা। অলপ ভাল লাগিল। আৰু সি মোক মাতিছে, মানে আজি তাৰ বাৰ্থডে বুলি অলপ মানে আহিলোঁ। আহি কিনে দেখিলোঁ মই ভাগৱত পাঠ পঢ়ি আছে আৰু এৰ লগত থাকিলেও ভাল লাগে, সেইটোৱে আৰু বাকী ভাত চাত খাই দিলে আজি টেনশ্যন ল'ব। ভাতটো দেখা পাইছোঁ মই এনেকৈ বনাই আছে, সেয়াই আৰু। এইবোৰ হৈছে চাহ খোৱা নাস্তা, এই বিস্কুট, এই মিঠাই, এয়া হৈছে গোল্লা। গোল্লা কাৰ কাৰ ফেভৰেট কমেণ্টত ক'ব। আৰু লগতে এয়া নিমকি আৰু কি আছে এইটো অবিনাশ ভাই, কেনে লাগছে ভাই কৈ মজা লাগছে একদম, মজা লাগছে। এয়া পনীৰ হ'ল ন, এই পনীৰ ন পনীৰ। বাকী জেঠিমা কি খবৰ? খবৰ ভাল না? আৰু কি খবৰ বৰমা? ভাল খবৰ, আজি জন্মদিন খাব আহিছোঁ। বঢ়িয়া। আৰু এইফালে ভাগৱত পাঠ হৈ আছে দেখিছে, এইটো আমাৰ বৰদেউতা হয়। গাইজ আমি এতিয়া যাই আছোঁ ৰাস্তাত ই বুলি কিবা খাই বোলে, বলক এইটো লৈ থাক। আৰু গাইজ এই দাদাটো দেখিছেনে, এই যে মোক যে হেপী বাৰ্থডে উইচ কৰি গ'ল, এই স্কুটিখন চলাই গৈছে, আমাৰ মানে কলেজতে পঢ়ে আৰু সেই দাদাটোক গাইজ মই ভিডিঅ'ৰ পৰা থেংক ইউ দিছোঁ দেই। হাই গাইজ, এতিয়া মই গৈ আছোঁ ধ্ৰুৱহঁতৰ ঘৰলৈ আৰু মোৰ এই ধ্ৰুৱ। আৰু আজিতো বাবাৰ বাৰ্থডে, বাবাৰ বাৰ্থডে বাবা। ফাইনেলি এটা সময় আহি গ'ল কেক কাটা, ডাঙৰীয়া কেক। এই কেকটো কাটি দিম বহি। লিজা আজি তাই
আৰু গাইছ এতিয়া কেকটো কাটি দিওঁ বলক সকলোৰে মাজত বঢ়িয়াকৈ বহি লৈছোঁ কাটি দিলোঁ কেক বঢ়িয়া চবে একদম হাত তালি মাৰিছে আৰু মোৰ কাৰণে উইচ কৰিছে থেংক ইউ থেংক ইউ Papak dia. Papak dia ba? দুটা নকটাতে বাবু অলপমান কাটি লোৱা বাকী হেৰি বাচি কিনে লৈ সেইখিনিয়ে খুৱাই দিয়া আৰু গাইছে অকণমান এইটো কেক খুৱাই যোৱা ৰ'বক গতিকে তাই কালি ৰাতিৰ পৰা কেকটো বনাইছে কষ্ট কৰি আৰু মোকো অলপ খুৱাই দিছে আৰু কেকটো মানে টেষ্টিও বঢ়িয়া আছে মজা আৰু খাই পূৰা মুখতে পমি গৈছে এইফালে প্ৰিয়াকো খুৱাই দিলোঁ আৰু গাইছ এই মানে অবিনাশক মই দিলোঁ খাব লাগে এই মুখখন মেলে আৰু মই উলিয়াই আনো মেলে আৰু উলিয়াই আনো এইখিনি বহুত মই ৰস পাইছোঁ দেই ভিডিঅ'টোতে আৰু গাইজ এইবাৰ মায়ে অলপ কেক খুৱাই দিলে মোক বঢ়িয়া লাগিছে কেক চেক খাই এতিয়া আৰু এই অৱস্থা বেয়া দেখ কি ক'ম আৰু কেক কাটিলে এইটোৱে বেয়া মোনোবাই গোটেই মুখে নাকে সোমাই দিছে গাইজ আৰু কেকটো বহুত টেষ্টি আছিল কেকটো কেনে টেষ্টি লাগিছে মিছা নকবি কেকটো মজা লাগছে আমাৰ বাই বনাইছে আমাৰ বাইদেউ বনাইছে আৰু গাইজ যদি কাৰোবাৰ বাৰ্থডে হয় বা কেক লাগে কাৰোবাৰ যদি বাৰ্থডে হয় বা কাৰোবাৰ যদি বাৰ্থডে চেলিব্ৰেট কৰে চ' ইয়াৰ বাকক কণ্টেক্ট কৰি দিওঁ গাইজ কৰিব দেই ইয়াৰ মানে লাইক নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এণ্ড লাভ ইউ আপোনালোকে কেকটো নিবই আৰু যদি আপোনালোকে আমাৰ মোৰ ভিডিঅ' চাই আহে গম পাওঁ তেতিয়াহ'লে অকণমান ডিছকাউণ্ট থাকিব আৰু নিশ্চয় লাগিব সেইটোৱে কথা আৰু কেকটো কি খবৰ অকণ তোকো ঘূৰি দিওঁ দে আৰু বাৰ্থডে বুলি থেংক ইউ থেংক ইউ থেংক ইউ আৰু গাইজ আগতে এই ভিডিঅ' বহুত বনায় চ' ইয়াৰ ভিডিঅ'টো সকলোৱে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ে আৰু সেইটো ভাল লাগে থেংক ইউ কি ক'ম মানে মই মৰমে নকৰোঁ বেয়াও লাগে ঐ আজি মোৰ বাৰ্থডে এইটো হৈছে আমাৰ কুকুৰটো মানে কুকুৰ বুলি ক'লে মোৰো ভাল লাগে বহুত মৰম লাগে কিন্তু অলপ ভয়ো লাগে যদি কামুৰি দিয়ে কিন্তু আমাৰ মনোবাই একোৱে ভয় নকৰে আৰু দেখিছে না মোৰ হাতখন ধৈৰ্য দিছে এতিয়া এই নেদে কি কৰোঁ মই এই হাত চাত ধুই লওঁ ৰ'ব ইছ মাই একদম অৱস্থা বেয়াকৈ দিছে গাইজ কি ক'ম আৰু বাৰ্থডে বুলি দিছে দিয়ক আৰু সকলোকে চাহ তাহ দি দিছে আমাৰ ককাবোৰক খুৱাই দিছ বাকী এখেত আমাৰ কি খবৰ ভালে আছে এণ্ড দুআষাৰ কৈ দিয়ক অনুষ্ঠানটো খুব ভালেই হৈছে আৰু সদায় এনে আগবাঢ়ি নিয়াৰ কাৰণে ঈশ্বৰে কৃপা কৰা এইফালে আমাৰ আহি পাইছে লাহোৰ পৰা আহি পাইছে আমাৰ অতিথি এই বাইদেউ থেংকছ দিয়ে তুমি ইমান পুৱা আহি পিনে ইমান কষ্ট কৰি দিয়ে কাম নকৰোঁ বাৰু বেলেগ কথা কষ্ট কৰি দিছে ভাল লাগিছে বাকী গাছ এতিয়া ভাত এই জেঠিমা আছে এতিয়া কিবা ৰস পাই আছে ঐ এতিয়া ৰস পাই আছে ই এটা ৰস এটা ফালে গাজি গাজিটো মজা আৰু এতিয়া ভাত বিলাম এই খুৰা আমাৰ খুৰা কি খবৰ ভালনে ঠিকে আছে আৰু বৰ্তমান এই খুৰীমাই আৰু গাইছ দিনটো খুবেই ভাল লাগিল এতিয়া গাইছ শেষৰ সময়ত গাইছ ভাত চাত খাই লৈ সকলোকে ভাত চাত দি দিলোঁ গাইছ এই ভাত চাত বনাই দি দিছোঁ কেনে হৈছে ভাতঞ্জা আৰু গাইছ মই এতিয়া ভাতটো বঢ়িয়াকৈ খাই লওঁ আৰু দিনটোতো এনেকৈ আছোঁ আৰু একো নোখোৱাকৈ বাৰু হ'লেও গাইছ বহুত ভাল লাগিছে ভাতঞ্জাখিনি বহুতেই সোৱাদ হৈছে আৰু আহক গাইছ দেখাই আছোঁ আৰু গাইছ শেষত এটা বঢ়িয়াকৈ সেৱা ল'লোঁ বহুতেই ভাল লাগিল আশীৰ্বাদ কৰিলে এনেকৈ গাইছ বহুতেই ভাল লাগিল গাইছ দিনটোৱে আজি বহুতেই ভাল লাগিল আৰু গাইছ এই আছিল মোৰ বাৰ্থডে ভিডিঅ'টো বহুতেই ভাল লাগিল নিশ্চয় আপোনালোকে চালে আৰু গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট অলপ গাইছ কৰি দিব আৰু নে কি আৰু এটা কথা কৈ দিছোঁ গাইছ মোৰ বাৰ্থডে আছিল 13 জুন তাৰিখে বাট অকণমান গাইছ মানে কি অসুবিধা হোৱাত মানে ভিডিঅ'টো মানে গাইছ মই আপলোড কৰিব পৰা নাছিলোঁ চ' আজি ভাবিলোঁ আজি গাইছ 24 জুলাই চ' ভিডিঅ'টো আজি আপলোড কৰি দিওঁ চ' এইখিনি আছিল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক লগ পাম নেক্সট এটা ব্লগত আজিলৈ ইমানে বাই 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 বাই